আমাৰ আজি বিপিএফ দলৰ PMB বৈঠক হৈছিলে যেহেতু আপোনালোকে সবে গম পাইছে যে অহা 5 তাৰিখ অক্টোবৰত যেটো সরকার গঠন কৰিবলৈ গৈ আছে ইয়াৰে প্ৰত্যেকটি সেৰেমনি আছে এইটো বিষয়লৈ আমি এতিয়া সরকার যেটো বনাবলৈ গৈ আছে যেটো সময়ও নাই এই হিসাবত আমি PMB আলোচনা কৰিছে যে প্ৰত্যেকটিৰ পিছত যেটো সরকারত বহিব আমি কি কাম কৰি যাম এইটো লৈ খুব সিরিয়াসলি ডিসকাশন হৈছে আৰু আমি আসলতে বিপিএফ হিসাবে অকলে নির্বাচন করেছি সবাই জানে আমি বিপিএফ হিসাবে 28 সিট পাইছে সেইটো সবেও জানে তো এতিয়া আমার কথাটো হল বিপিএফর হয় বিপিএফে 28 সিট পাইছে অকলে সরকার গঠন করব পারে এটো কোনো কনফিউশন হব নালাগে কিন্তু আমার বিপিএফর নেতা কর্মী সকলে যিখিনি PMB বডি বা ডিস্ট্রিক্ট বডি বা সেন্ট্রেলত যিখিনি কর্মীসকল আছে সবে চিন্তা কৰিছে যদি বিপিএফ BTC সকলো জাতি জনগোষ্ঠী বা সকলো শ্ৰেণীৰ লোকসকলৰ যেটো উন্নয়নৰ কথা কৈ আহিছো বা BTC নিৰ্বাচনৰ ইলেকশন প্ৰচাৰ অভিযানৰ প্ৰচাৰৰ সময়ত বহুত কথা ৰাইজৰ মাজত প্ৰতিশ্ৰুতি দি আহিছে বা কাম কৰিম সেইটো কৰিম বুলি কৈ আহিছে সেইটো যদি হ'ব লাগে সাকসেস হ'ব লাগে তেতিয়াহ'লে আমি সঁচাকৈ বিপিএফে অকলে পাৰিব না নাই সেইটো বহুত আমাৰ মাজত 2 ঘণ্টা 3 ঘণ্টা আলোচনা হৈছে সঁচাকৈ খুব মানে চিন্তাজনক আৰু সিরিয়াস আমার মাজত ডিসকাশন হৈছে ইয়াৰ মাজতে আমাৰ এটা আজি লাষ্টত কনক্লুজন আমি কৰিব পাৰিছো বা ডিসিশনত আনিব পাৰিছো যদি বিজেপি এলায়েন্স NDA বা বিজেপিয়ে UPPL দলক যদি NDA পৰা বাদ দিব পাৰে তেতিয়াহ'লে বিপিএফ দল হিচাপে NDA লগত থাকাত কোনো আপত্তি নাই আৰু আমাৰ যিখিনি ইলেকশন ইস্তাহাৰত যিখিনি ৰাইজৰ হৈ কাম কৰিবৰ কাৰণে যিখিনি প্ৰচাৰ চলাই আহিছিল ইস্তাহাৰত লিখিতভাৱে প্ৰচাৰ কৰিছে সেইবিলাকৰ ওপৰত ইমপ্লিমেণ্টেশ্যনৰ ক্ষেত্ৰত যদি সহায় কৰে বিজেপিয়ে আমাৰ NDA থাকা পিছত বা আমি NDA থাকিম তেতিয়াহ'লে আমাৰ কোনো আপত্তি নাই সেটা কথা UPPL থাকিলে বিপিএফ নাথাকিব যদি UPPLক বাদ দিব পাৰে তেতিয়া বিপিএফে বিজেপিৰ লগত এলায়েন্সত থাকি পেলাই কাম কৰিবৰ কাৰণে ইচ্ছা আছে আৰু থাকিব আৰু আমাৰ কিছুমান ডিমান্ডছ আছে BTC উন্নয়নৰ স্বাৰ্থত সেইখিনি নিশ্চয় বিজেপিয়ে আমাক সহায় কৰিব বুলি আমি আশা কৰি আজি আমাৰ কোনো আপত্তি নাই NDA থাকাৰ এইখিনি ডিসিশন আমার মাজত আহি স্পষ্ট কথা থাকিব বিজেপিয়ে যদি UPPLক NDAৰ পৰা বাদ দিয়ে তেনেহলে বিপিএফে কি বিজেপিৰ লগত এলায়েন্স সরকার করব নেকি BTCত সরকাৰৰ কথা পিছত প্ৰথম এলায়েন্সটো ক্লিয়াৰ কৰিব লাগে ইয়াৰ পিছতহে সরকার প্ৰথম এলায়েন্সটো ক্লিয়াৰ আমি কৈছিলো যে UPPLক বাদ দিয়ক আমি NDAত সোমাই যাম তেতিয়া ক্লিয়াৰ হৈ গ'ল তেতিয়া বিজেপিক লৈ পেলাই সরকার কৰে নকৰে সেইটো অটোমেটিক ইনক্লাইন এইটোৱে UPPLক বাদ দিয়ক আমি বিজেপিৰ লগত NDAৰ লগত থাকি পেলাই আমি সরকার গঠন কৰিম আমি সরকার গঠন কৰি মানে এলায়েন্সত আমি থাকিম সরকারটো অকলেও বনাব পাৰে বিজেপিকো লৈ পেলাই বনাব পাৰে সেইটো সেকেন্ড অপশন প্ৰথমত NDA এলায়েন্স UPPLক বাদ দিব লাগিব